নমস্কাৰ সকলোলৈকে মই নিৰ্মালী বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু লগতে ময়ো ভালে আছোঁ। এতিয়া আছোঁ মাৰ ঘৰত আৰু কালি আহিলোঁ মাহঁতৰ ঘৰলৈ আৰু মই মাহঁতৰ ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে আমাৰ দেহা মাহঁতৰ ঘৰতে আছিলে, প্ৰায় 4 বছৰেই হ'ল সি ইয়াত থকা। আৰু আগৰ ভিডিঅ'কেইটাত গম পাইছে আমি তামিলনাডুলৈ গৈছিলোঁ আৰু তামিলনাডুলৈ যোৱাৰ আগত দেহাক আমি মা ঘৰত থৈ গৈছিলোঁ আৰু 4 বছৰ হ'ল সি ইয়াতে পঢ়ি আছিলে। যিহেতু 4 বছৰ সি মাহঁতৰ ইয়াতে পঢ়িলে আৰু এতিয়া সি ক্লাছ 6লৈ পাইছে আৰু এইবাৰ আমি তাক লৈ যাম আমাৰ ঘৰলৈ। আৰু যিমান যি হ'লেও মোমায়েকৰ ঘৰত থাকিলে বেয়া হয় বুলিয়ে কয় মানুহে, আৰু পঢ়া শুনা আজিকালি মেইন, আৰু ইয়াত থাকি যদি অকণমান সি পঢ়া শুনাৰ গুৰুত্বটো কমাই দিয়ে, মোৰ মানুহজনৰ ঘৰৰ মানুহখিনিও মোকে দুখ দিব। মাহঁতে নিবলৈ দিব মন নাই, তথাপিও লৈ যাম বুলি মই আহিছোঁ আৰু তাক একেবাৰে লগতে চাৰ্টিফিকেটখনো লৈ যাম। আৰু কাইলৈ হোলী, মোৰ ফালৰ পৰা আগতীয়াকৈ হোলীৰ শুভেচ্ছা জনালোঁ সকলোলৈকে, হেপী হোলী। আৰু ফাকুৱাৰ ৰঙৰ দৰে সকলোৰে জীৱন ৰঙীন হওক তাৰে কামনা কৰিলোঁ আৰু আমাকো আপোনালোকে আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগবাঢ়ি যোৱাত। আৰু এইটো আমাৰ দেহা, ইয়াক লৈ যাম কাইলৈ ন? হা বন্ধুক চন্ধুক লৈয়ে থাকে হাততে, এয়া দেখিছে নহয়। তোমাক যে কাইলৈ লৈ যাম আইতাতলৈ মনত পৰিবনে নপৰে? পৰিব। পৰিলে মনত পৰিলে আহি থাকিবা ন? ঘৰলৈ যে যাবা কেনেকুৱা লাগিব? ঘৰলৈ গৈ ভালেই লাগিব। যাবলৈ মন গৈছে নাই? গৈছে। আইতা হাতত খালি এৰি থৈ যাবলৈ মন যোৱা নাই ন? আকৌ আমাকোতো পাবা, ভনীক পাবা, বাবাক পাবা ন? আৰু এজনী মোৰ মা ন? কাইলৈ ল'ৰাক যে লৈ যাম, দুখ লাগিব নাই মা? লাগিব, কিয় নালাগিব? ইয়াতে থকা 4 বছৰ হ'ল যে ইয়াতে থকা, মাহঁতৰ একে যাব দিবলৈ মনেই নাই ন? মন গ'লে গৈ পেলাই চাই আহিবিগৈ আকৌ, এমাহত 2বাৰ 3বাৰকৈ যাবি ন? হা এতিয়া ডাঙৰ স্কুললৈ যাব, ইয়াত সি ৰাখিলেও নহ'ব, ভালকৈ পঢ়িব লাগিব। সি পঢ়িব লাগিব, আমিতো শিকাবলৈ নাজানো। মনত পৰিলে চাই আহিলেগৈ হ'ল ন? গাড়ী আছে, গাড়ী লৈ গ'লেই হ'ল, ইয়াতে থাকি গুচি আহিমগৈ আৰু। মানে মাহঁতৰ মনটোও বেয়া লাগিছে, যাবলৈ দিবলৈ তাৰ মন নাই। দেউতাৰটো বেছি বেয়া লাগিব ন? আৰু ঘৰত কোনো ল'ৰা ছোৱালীও নাই যে, ভাইটি আৰু মই আছিলোঁ। মই বিয়া হৈ গ'লোঁ, ভাইটিও বাহিৰতে থাকে, মা আৰু দেউতা অকলে, সেইকাৰণে তাকে লৈ আছিলে ইমান দিনে। আৰু সিটো এতিয়া ক্লাছ 6লৈ পালে, এতিয়া পঢ়া শুনা অলপ বেছিয়ে গুৰুত্ব দিব লাগিব, সেইকাৰণে তাক নিবই লাগিব ন মা? আগৰ পঢ়াই ৰাতিপুৱা শোৱাৰ পৰা উঠি আহিছিলোঁহে মাত্ৰ, এইফালে মামী আৰু ভণ্টি দুইজনী আহিলে ফাকুৱা খেলিবলৈ। এনেও মাৰ ঘৰতে আছিলোঁ যিহেতু অকণমান দেৰিকৈ উঠিলোঁ শোৱাৰ পৰা, আৰু মোকো ঘঁহি দিলেই যেতিয়া, সিহঁতকো অকণমান হেপী হোলী বুলি কৈ ঘঁহি দিলোঁ ফাকুৱা। বাচন চাবোন ঘঁহিছে। আৰু এইয়া আমাৰ হোলী খেলা পাৰ্টি। বিয়া হোৱাৰ পৰা বুলি প্ৰথম বছৰ পাইছোঁ জন্ম গাঁওখনত হোলী। এইবাৰ বিৰাটেই ভাল লাগিলে হোলী খেলি, আৰু গোটেইকেইজনীয়ে ওলাই গ'লোঁ চবকে সানিবলৈ। কলগছ তলত কেলে লুকুৱাব লাগে বাৰু? সকলোলৈকে হেপী হোলী, আৰু ফাকুৱাৰ ৰঙৰ দৰে সকলোৰে জীৱনবিলাক ৰঙীন হওক তাৰে কামনা কৰিলোঁ। আৰু মই এয়া দেখিলে ধুনীয়াকৈ ফাকুৱা খেলি আহিছোঁ, একে গোটেই পানী চানী তিয়াই মানে মোৰ গায়ে অৱস্থা নাইকিয়া কৰিলে। আৰু এতিয়া গা চা ধুই লওঁ, তাৰপিছত আপোনালোকেও কোনে কোনে বাৰু ফাকুৱা খেলিছে কমেণ্ট কৰি জনাবচোন দেই। গা পা ধুই ভাত কেইটামান খাই যাবলৈ ওলালোঁ ঘৰলৈ। অহা মোৰ 2 দিনেই হ'ল মা ঘৰলৈ, আৰু আজি যামগৈ দেহাক লৈ পেলাই। আৰু এইফালে দেহাৰ ঢোলটোও লৈ লৈছোঁ, যিহেতু সি আমাৰ ঘৰতে বিহু মাৰিবগৈ। বেগতে ভৰাই ঢোলটো লৈ লৈছোঁ, আৰু এইখন তাৰ চাইকেলখনো লৈ যাম। স্কুল খুলিলে তাক চাইকেলখন দৰকাৰ হ'ব, চাইকেলখন বাছতে লৈ যাব লাগিব। আৰু যিহেতু এতিয়া বিহু আহি আছে, আৰু মায়ে মোক এইখন বিহুত পিন্ধিবৰ কাৰণে মেখেলা দিছে,
মেখেলাখন কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন দেই। মোৰ কিন্তু বিৰাটেই ভাল লাগিছে। ইনো মায়ে মৰমত দিয়া যিকোনো বস্তুৱে মোৰ বহুত ভাল লাগে আৰু বহুত বেছি ভাল লাগে আৰু মাহঁতে দিয়া বস্তুবিলাক। মই যামগৈ বুলি এয়া আগবঢ়াবলৈ ৰখি আছে বৰমা, মা, বৌ আৰু ভণ্টি। ইফালে আমাৰ টিকলাটো আহি পালেহি মোক আগবঢ়াই দিবৰ কাৰণে, আৰু এইটো হৈছে আমাৰ মাহীৰ নাতিনী। আৰু দেউতাৰ লগতে যাম চেণ্টাৰলৈকে বাইকতে। আৰু সকলোকে বাই বাই দি মই যাবলৈ ওলালোঁ। আজিলৈ আহোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।